তো গাইজ কি খবৰ, আশা কৰোঁ সকলো ভালে আছে। মই আজি কেইদিনমানৰ আগত আপোনালোকক এটা ভিডিঅ' দিছিলোঁ যে পথাৰলৈ আহিছিলোঁ, ধানবোৰ পোকে খাইছিলে, আমাৰ ধানবোৰ সোনকালে কটা হৈ গ'ল আৰু এতিয়া ট্ৰেক্টৰ আহিব, ট্ৰেক্টৰত আমি বজাই কৰি ঘৰত লৈ গৈ ধানবোৰ মাৰিম। তাকে ধানবোৰ কটা হৈ গ'ল, আপোনালোকে চাওক। এতিয়া মই পথাৰত কাম কৰিব আহিছোঁ, মানে বোজাবোৰ থোপাব আহিছোঁ। ট্ৰেক্টৰ আহিব, ট্ৰেক্টৰত উঠাম। তাকে অলপ বোলো ভিডিঅ' এটা বনাই দিওঁ আকৌ কেনেকৈ কি কৰিলোঁ। এয়া চাওক, আমাৰ ধানবোৰ কটা হৈ গ'ল, এয়া বোজা থোপাই আছোঁ আৰু অলপ বোজা আছে থোপাবলৈ। বোজাখিনি থোপাই লওঁ, তাৰপিছত ট্ৰেক্টৰ আহি পাব। ট্ৰেক্টৰ আহিলে আমি বোজাবোৰ ঘৰলৈ লৈ গৈ ধানবোৰ সোনকালে মাৰিম আৰু আপোনালোকক দেখাম। চাওক কিমান ধান নষ্ট হৈছে পথাৰৰ, গোটেই মানে ধানৰ মাজে মাজে বহুত ধান পৰি আছে। ধানবোৰ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। বহুত ধান মানে নষ্ট হৈছে, বহুত বেয়া লাগে। বহুত কষ্ট কৰি পেলাই মাটিখিনি লগাইছোঁ আৰু আপোনাৰ সাৰ চাৰ মানে ট্ৰেক্টৰ সকলো লগাই পেলাই বহুত খৰচা হৈছে, কিন্তু সেই যিমানখিনি খৰচা গৈছে সেই খৰচাখিনি হয়তো ওলাব নাই, ঠিক নাই। তাকে বেয়া লাগিছে, দেউতাই বহুতখিনি কষ্ট কৰি লগাইছিলে ধানটো ভাল হ'ব বুলি। যোৱা বছৰ ভালেই হৈছিলে, এইবছৰ কিন্তু বহুত ঢোকা খাই গ'লোঁ ধানটোত। তাকে চাওকচোন মই কি ক'ত দেখুৱাইছে। আমাৰ ধানবোৰ কটা হৈ গ'ল, এইখিনি আছিলে আৰু এয়া অলপ বৰা ওখখিনি আছে, অকণমান কাটিবলৈ কটা হ'ব। আৰু চাওক কিমান ধান নষ্ট কৰিছে। এইবোৰ ধান, এইবোৰ গোটেই ধান, এইবোৰ দেখিছে, এইবোৰ চব ধান পোকবিলাক কুটি দিছে। এইবোৰ চাওক, চাওক কিমান ধান নষ্ট কৰিছে। এইবোৰ ধান কুটি দিছে, চবতে ধান আছে। মাটিডৰা সম্পূৰ্ণ ভাঙি গ'ল। এইবোৰ চাওক কিমান ধান নষ্ট কৰিছে কুটি মেলি। কিমান পোকে খেদি খেদি যে ধান নষ্ট কৰিছে, তেনেকৈতো ধানৰ হ'ব ঠিক নাই। ধানৰ বোজা অলপ থোপোৱা হৈ গ'ল আৰু এতিয়া থোপাম। শাৰী শাৰীকৈ লৈ বোজাবোৰ থোপালে এফালৰ পৰা। তো গাইজ এতিয়া বেলি বহিবলৈ ধৰিছে। চাওক সূৰ্যৰ ৰঙাৰ ৰশ্মিটোত ধানৰ এইবোৰ কেনেকুৱা ৰঙা ৰঙা হৈ গৈছে। বহুত ধুনীয়া ভিউ এটা আহিছে। সেয়া আৰু সূৰ্য বহিবলৈ টাইম হৈছে আৰু সকলো পথাৰৰ পৰা সকলো ৰাইজ এতিয়া ঘৰৰ ঘৰে যাব। গৰু ছাগলীবোৰ ঘৰত বান্ধিব, সকলো ঘৰলৈ, ধান কটা মানুহবোৰ ঘৰলৈ যাব। আৰু আমাৰ ইয়াতে পথাৰৰ মাজতে এটা ডাঙৰ টাৱাৰ গৈছে কাৰেণ্টৰ, ইলেক্ট্ৰিচিটি। এইটো হোল্ডৰ হয় বোলে, এনেকৈ পথাৰতে গৈছে। কেৰামৰ তলত গৈ পেলাই এটা দেখাম, চাওক। তো গাইজ মই টাৱাৰটোৰ পুৰা মাজত আছোঁ, তলত মানে ইমান আৰু আপোনালোকে চাগে বগলী ভালেই পায়। এইবোৰ বগলী চাওক, বগলীবোৰ মই উৰাই দিম, চাব। এপা ফুলেৰে মালা গাঁঠিব নোৱাৰি, অকল কৰে ফাইনেলি বোজা থোপোৱা হৈ গ'ল। বোজাবোৰ থোপোৱা হৈ গ'ল, অলপ পাছতে ট্ৰেক্টৰ আহিব। বেলেগৰ ধান আনি আছে ট্ৰেক্টৰে, অলপ সন্ধিয়া হ'ব। ট্ৰেক্টৰ আহিলে আৰু ধানবোৰ উঠাই ঘৰত লৈ যাম। এতিয়া আপোনালোকে ভিডিঅ'টো
শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকে মই পথাৰৰ ভিডিঅ' কিবা ভিডিঅ' দিওঁ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব নকৰে, কিন্তু বাকী ভাল জেগা দেখালে কিবা কৰিলে তেতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰে আৰু বেছি আপোনালোকে চাই ভিডিঅ'। এইবিলাক ভিডিঅ' চাব। আমি আৰু ইমান জেগা দেখাব নোৱাৰোঁ, ঘৰৰ গাঁৱলীয়া ল'ৰা য'ত পথাৰলৈ যোৱা কিবা যোৱা এইবোৰ ভিডিঅ'কে আমি দেখাবলৈ চেষ্টা কৰিছোঁ। যদি ভাল পায় শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। গুড বাই।